নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোৱে ভালে আছে আশা কৰোঁ। আপোনালোকৰ সকলোকে ইণ্ডিয়াত জব চেনেলটোলৈ স্বাগতম কৰিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ জবৰ ডিটেইলছ শ্বেয়াৰ কৰি থাকোঁ, লগতে অসমৰ আৰু ভাৰতৰ বিভিন্ন ধৰণৰ জিকেৰ কথাও আৰু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ কথাও আমি ডিছকাশ্যন কৰি থাকোঁ। আহক ভিডিঅ'টো ডাঙৰ নকৰি আৰম্ভ কৰোঁ। মষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন ডিছকাশ্যন কৰিম, যিটো গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ভাৰতৰ আমি জানো যে ৰাষ্ট্ৰীয় ৰাজধানী কোনটো, এইটো চবেই জানে একচুৱেলি। ইয়াৰ ৰাজধানীটো কি হ'ব? নতুন দিল্লী। ভাৰতীয় ৰাষ্ট্ৰীয় যোনটো প্ৰতীক হয় এইটো কি নামেৰে জনা যায়? বিভিন্ন ধৰণৰ গ্ৰেড 4 এক্সামত এই কুৱেশ্যনটো আহি থাকে। ৰাষ্ট্ৰীয় প্ৰতীকজনৰ কি হ'ব? ভাৰতৰ বা ৰাষ্ট্ৰীয় প্ৰতীকৰ আমাৰ কি হ'ব? ভাৰতৰ এইটোৰ নাম হ'ল সাৰনাথৰ অশোক স্তম্ভ হিচাপে জনা যায়। ভাৰতীয় যোনটো সংগীত আছে এইটো কি হ'ব? আমি সকলোৱে জানো জনগণ মন। জনগণ মন হ'ল আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত। ৰাষ্ট্ৰীয় পতাকা আমাৰ কি? আমি জানোৱে চবেই তিৰংগা। তিৰংগা হ'ল আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক। ৰাষ্ট্ৰীয় পশু বুলি ক'লে আমি বিভিন্ন ধৰণৰ জীৱ জন্তুৰ কথা গম পাৰোঁ, বাট ৰাষ্ট্ৰীয় যোনটো পশু হয় সেইটো হ'ব আমাৰ ঢেঁকীয়াপতীয়া বাঘ। আমি জানো বিভিন্ন ধৰণৰ অভয়াৰণ্যৰ এইবোৰ বাঘ পোৱা যায়। মেইনলি কি হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঢেঁকীয়াপতীয়া বাঘৰ কথা উল্লেখ আছে, লগতে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় ফুলৰ কথা উল্লেখ আছে। ৰাষ্ট্ৰীয় ফুল এটাই হ'ব, সেইটো হ'ব পদুম ফুল। পদুম ফুল হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। ৰাষ্ট্ৰীয় ফল বুলি ক'লে আমি কি গম পাওঁ? সেইটো হ'ল আম। আম হ'ল আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় ফল। ৰাষ্ট্ৰীয় বৃক্ষ হ'ল বটগছ। বিভিন্ন ধৰণৰ লগতো এইটো লগোৱা থাকে। ৰাষ্ট্ৰীয় বৃক্ষটো কি হ'ব? আপোনাৰ বটগছ। মই একদম চিম্পলকৈ বনাইছিলোঁ আৰু ডাঙৰ কৰা নাই। ইয়াত ৰাষ্ট্ৰীয় কেইটামান বস্তুৰ কথা, নলেজৰ কথা আমি ডিছকাশ্যন কৰিছোঁ। নেক্সট ভিডিঅ'ত মই অলপ কাৰেণ্ট এফেয়াৰ ডিছকাশ্যন কৰিম। আশা কৰোঁ সকলোকে ভিডিঅ'টো ভাল লাগিছে। ধন্যবাদ।